Hello guys, কি খবৰ? মই ভালে আছো। আপোনালোক ভালে আছে নে? ভিডিওটো একলৈ চাই থাকিব। ভাল পালে লাইক এটা কৰি দিব। বলক এটা ভিডিওটো আৰম্ভ কৰো। ফাইনালি গাইস কালি মই বাহেতৰ ঘৰৰ পৰা আহি গলো ঘৰলৈ। কালি ব্লগ নবনালো মানে গধূলি হল অহাটো সেইকাৰণে ব্লগ নবনালো আৰু আজি পৰা আৰম্ভ কৰি দিছো আকৌ ঘৰৰ পৰা চাই থাকিব। মই আকৌ আপোনালোকৰ আগত মিলাই দিছো আকৌ ঘুটলু হেণ্ডশেক এই চেলেকে নাই চেলেকি ঘুটলু এই ঘুটলু মই আপোনালোকৰ আগত আকৌ পুনৰবাৰ ঘুটলুক লৈ আহিছোঁ। ঘুটলু সদায় ৰৈ থাকে আমাৰ এইটো কথা। এতিয়া আহি আছোঁ আমি ভাওনা সকামলৈ। মোৰ লগত আৰু দুটামান ল'ৰা আহিছে বাৰু। চুৰিয়া পিন্ধা নাই বাৰু, গামোচা চামোচা লৈ আহিছোঁ। ব'লক এতিয়া দেখুৱাম। গাইজ মই এতিয়া সকামত মজাকে জলপান খাই ল'লোঁ। মোৰ লগত অহা লগৰটোৱে বহুত চিন্তাত জলপান খাইছে। কিয় খাইছে এতিয়া নাজানো, সিহে জানিব। গাইজ মই ঘৰ আহি পাই গ'লোহি। গুড মৰ্ণিং গাইজ। সকলো চাগে উঠিলে, ময়ো উঠিলোঁ। আজি নেক্সট ডে'। কালি মই ভিডিঅ'টো সামৰণি নেমাৰিলোঁ আৰু বনাবলৈ মন নগ'ল, সেইবাবে আকৌ ষ্টাৰ্ট কৰিছোঁ আজি। চাই থাকিব শেষলৈকে ভিডিঅ'টো। ব'লক এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। এইটো আমাৰ ঘৰৰ মৰমৰ টুকু দাস। মই টুকু দাস বুলি এনেই মাতোঁ আৰু টুকু নামটোৱেই ভাই। এইটো টুকু হেণ্ডশেক দে টুকু গাইজ দেউতাই এতিয়া এইবোৰ চিকুনাই থৈ গৈছিল আছিলে। এইকেইজনী কুকুৰা আহি পিনি এইবোৰ খাইছে ভালে হৈছে মানে, কেঁচুবোৰ খাইছে। গাইজ কালি মই ৰাতি ভাওনা চাব নগ'লোঁ, মানে সোনকালে শুই থাকিলোঁ, টোপনি ধৰিলে। দিনত গৈছিলোঁ সকামলৈ, আপোনালোকে দেখিছিলে ভিডিঅ'টোত। ৰাতি ভাওনা কিছুমান ভাল লগা ফটো আৰু ভিডিঅ' চাওঁ ব'লক। এই ভাওনাখনৰ নাম আছিল নিসিংহ অৱতাৰ।
গাইছ এতিয়া গা চা ধুই মেলি মই মজাকে চাহ খাই লওঁ চাহৰ লগত আছে এইবোৰ বস্তু এতিয়া গাইজ ভিডিঅ'টো আজি মই ইমানতে সামৰণি মাৰিছোঁ আকৌ এটা নতুন ভিডিঅ' সৈতে আপোনালোকৰ আগত লগ পাম আজিলৈ বাই বাই জয় আই অসম